চিষ্টেমবিলাক চাওক ইচ্ছা কৰিলে চব হয় আমিও পাৰোঁ যদি নিয়মবিলাক চৰকাৰে ভালকৈ বলবৎ কৰে তো আমিও পালন কৰাটো সহজ হৈ পৰিব দেখা পাইছে গছৰ পাতবিলাক সৰি আছে কাৰণ এতিয়া ইয়াতে উইণ্টাৰ আৰম্ভ হৈছে ঠাণ্ডাৰ দিন মই জানো আমাৰ তাতে চব গৰমত একদম বেয়া অৱস্থা সকলোৰে কিন্তু ইয়াতে বহুত ঠাণ্ডা এতিয়া বৰ্তমান কমি আছে এতিয়া এন্ধাৰ হোৱাৰ লগে ঠাণ্ডা বহুত বেছি হ'ব ৰাতি হ'লে বাট তথাপিতো এতিয়া মোটামুটি 10 ডিগ্ৰীমান আছে এই ৰাস্তাটো কেনেকুৱা ধুনীয়া লাগিছে কি মজা ধুনীয়া মানে এতিয়া মই গৈ আছোঁ চিটি যেনেকৈ মই অলৰেডি কৈছোঁ তো আজি ফাৰ্ষ্ট টাইম আপোনালোকক মই একদম মেইন চিটি যিটো CBD সেইটো দেখুৱাম ডাঙৰ ডাঙৰ প্ৰকাণ্ড বিল্ডিংবিলাক তো মই য'ত থাকোঁ মই থকা ঠাইখনৰ পৰা চিটিলৈকে 15 কিলোমিটাৰ চ' আজি আমি পূৰা 15 কিলোমিটাৰ চাইকেল আৰু দেখা পাইছে কিমান মানুহে চাইকেলিং কৰি আছে আৰু এইখিনি সময়তে গধূলি সময়ত এনেও চাইকেল চলোৱা মানুহ বেছি হয় কাৰণ বহুতে চিটিৰ পৰা কাম কৰি পেলাই ঘৰলৈকে ঘূৰি আহি আছে তো বলক চাই থাকক ইয়াৰ আগতে যিটো ভিডিঅ' বনাইছিলোঁ আমাৰ যাতে এক্সিডেণ্টৰ কথাটোক লৈ পেলাই তেতিয়া ইয়াতে ভাবি চাওক ইমান সুশৃংখলাবদ্ধভাৱে ৰাস্তাবিলাক বনাই থোৱা আছে ন ইয়াতে এক্সিডেণ্ট সেইকাৰণে নহয় মানে বহুত কম মানে সেইফালে ট্ৰেম গাড়ী যোৱা ৰাস্তা দুইফালে গাড়ী যোৱা ৰাস্তাটো বেলেগ চাইকেল যোৱা ৰাস্তা বেলেগ মানুহৰ ফুটপাথ বেলেগ তো চববিলাক বহুত ধুনীয়াকৈ ডিচিপ্লিনত দি থৈ দিয়া আছে আৰু লগতে দেখাই পাইছে মই এতিয়া হাই ভিজ পিন্ধি আছোঁ হাই ভিজ মানে বেছি চক্ত ৰঙৰ মানে চলা এইটো পিন্ধাটো মেণ্ডেটৰী নহয় বাট ৰেকমেণ্ডেড এইটো মানে কিয় এতিয়া মই গধূলি আহিছোঁ তো এতিয়া লাহে লাহে আৰু এন্ধাৰ হ'ব হৈছে গতিকে যিহেতু কিছুমান ঠাইত মই গাড়ীৰ লগত মেইন ৰাস্তাত চলাব লাগিব গতিকে সেইটো সময়ত হাই ভিজ থাকিলে দূৰৰ পৰা গাড়ীবিলাকে মোক দেখা পাব ৰাতি যিহেতু এইটো ৰিফ্লেক্ট হ'ব ৰাতি পোহৰত গতিকে বহুতখিনি মানে ইয়াতে প্ৰিকশ্যন লোৱা হয় এক্সিডেণ্ট বা এইবিলাক নহ'বৰ কাৰণে এইটো এটা ৰাস্তা চাওক চব শুকান ৰাস্তা শুকান গছ পাতবিলাক সৰি গৈছে উইণ্টাৰ ছিজন তো মানে এটা ৰাস্তাত এটা গলিত মানে এনেকুৱা মানে দেখিব ন দৃশ্য কিছুমান তাৰমানে মাথা নষ্ট হৈ যায় একদম ইমান ধুনীয়া মানে লাগে আৰু বহুত ধুনীয়া এই ৰাস্তাটো একচুৱেলি অৰিজিনেলত কিমান ধুনীয়া সেইটো মই আপোনালোকক বৰ্ণনা কৰিব নোৱাৰোঁ কেমেৰাটো বহুত ধুনীয়া দেখা পাব তথাপিতো অৰিজিনেলত ইয়াৰ কথাই বেলেগ তাৰমানে একদম ফ্ৰেছ বতাহ ঠাণ্ডা বতাহ আৰু ইমান ধুনীয়া পৰিৱেশ এয়া চিটি আহি পালোঁ মোটামুটি তো ইয়াৰে পৰা চিটি আৰম্ভ তাৰে আগতে এটা কথা ক'ম মই ট্ৰেফিকৰ কথা যিহেতু কৈ আছোঁ আমাৰ তাতে এক্সিডেণ্ট ইত্যাদি হৈ আছে ইয়াৰে চাওক চাইকেল চব চাইকেলৰ চিন কিমানখিনি নিয়ম আছে চাওক চাৰিওফালে সেইবিলাক সুউচ্চ অট্টালিকা আহি গ'ল চিটি এতিয়া দেখিব প্ৰকাণ্ড অট্টালিকা আৰু কিমান গাড়ী কিমান মানুহ
ইমান দিনে মোৰ ভিডিঅ'বিলাকতো মানুহ কমেই দেখা পাই আছে, গাড়ী চাড়ী কমেই অলপমান, আজি দেখিব। আৰু বাকী নিয়ম চাওক, নিয়ম, মই ট্ৰেফিকৰ নিয়মৰ কথা কৈ আছোঁ। চবতকৈ ইম্পৰ্টেণ্ট আমাৰ কাৰণে এতিয়া এইটো বস্তু শিকাটো আৰু এই বিষয়ত সজাগতা আৰম্ভ কৰাটো, যে আমি ট্ৰেফিক নিয়ম মানি পেলাই গাড়ী মটৰ বা চাইকেল ইত্যাদি চলাব লাগে। চাওক, ইয়াতে কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, বঢ়িয়াকৈ ডিভাইডাৰবিলাক বনাই দিছে ধুনীয়াকৈ। চাইকেল সুন্দৰ ছাইডেদি, গাড়ী নিজৰ ৰাস্তাত। মই বাৰে বাৰে কৈ আছোঁ, এইফালে পাৰ্ক, মোৰ লেফ্ট হেণ্ড ছাইডত মানুহ সুন্দৰ, লেফ্ট ছাইডত খোজকাঢ়িছে, মজা। চব নিয়ম। এয়া প্ৰকাণ্ড সু-উচ্চ অট্টালিকা আহি গ'ল আৰু মেইন মেলবৰ্ণ। আৰু মোৰ আগত চাইকেলখনত দেখা পাইছে যে সি বেকলাইটটো দেখা পাইছে চাইকেলত। তো চাইকেলতো ৰিফ্লেক্টৰ বা লাইট লগোৱাটো মেণ্ডেটৰী, লগাবই লাগিব। সেই ৰাস্তা পাৰ হ'ব লাগিব। চিটিত আহিলে অলপমান মোৰো উল্টা লাগে, কাৰণ সিমান বেছিকৈ চিটিত অহা নাযায়। এতিয়া চাৰিওফালে ডাঙৰ ডাঙৰ সু-উচ্চ অট্টালিকা, প্ৰকাণ্ড প্ৰকাণ্ড বিল্ডিং, কিন্তু বহুত বেছি ওখ ওখ বিল্ডিং। চিটিত আহি মজা লাগে, তামাম লাগে চিটিত আহি। এইবিলাক কাষত এইবিলাক ক্লাছিক আগৰ কনষ্ট্ৰাকশ্যন, পুৰণি, বহুত পুৰণি ঘৰ হ'ব এইবিলাক। বলক, ইয়াতে অকণমান মই সাৱধানে চলাব লাগিব, কাৰণ ট্ৰেফিক নিয়ম ভাঙিব মই নোৱাৰোঁ। মই বাৰে বাৰে যিটো কথা ফ'কাছ কৰি আছোঁ ভিডিঅ'টোত, ট্ৰেফিকৰ মানে ট্ৰেফিক মানা কথা, ট্ৰেফিক ছিষ্টেমবিলাক চাওক। ইচ্ছা কৰিলে চব হয়, আমিও পাৰোঁ। যদি নিয়মবিলাক চৰকাৰে ভালকৈ বলবৎ কৰে, তো আমিও পালন কৰাটো সহজ হৈ পৰিব। আৰু যেতিয়া নিয়মবিলাক ভালকৈ পালন কৰা হয়, তেতিয়াহ'লে এক্সিডেণ্ট হোৱাৰ চান্সটো বহুত কম থাকে। এতিয়া চাওক, গাড়ী কোনো এখন গাড়ীও পূৰা মানে বেলেগ ছাইডত অহা নাই, কোনেও বোলে ছাইড পাইছোঁ অকণমান, ৰাস্তা বেলেগ ফালে আছে সোমাই দিওঁ, কোনেও তেনেকুৱা কৰা নাই। চব নিজৰ নিজৰ ৰাস্তাত নিজৰ নিজৰ চিধা চিধি গৈ আছে, কোনেও অভাৰটেক নকৰে, না চাইকেল, না বাইক, না গাড়ী। চাওক, চববিলাক ধুনীয়াকৈ ৰখাই থৈ দিয়া আছে। এইবিলাকত চাওক ইমান ধুনীয়া ছিষ্টেম, ই খালি অলপ উল্টা কৰিছে। বাট এনিৱেজ, এয়া ট্ৰেম, মানুহ। তো মেইন চিটি চেণ্টাৰ আহি পালোঁ গাইজ। এয়াই আৰু মেলবৰ্ণ ফেঞ্চি বজাৰ। এয়া ফেঞ্চি বজাৰ। আমি এতিয়া নেক্সট গৈ আছোঁ পাণবজাৰৰ ফালে, তাৰপিছত আমি গণেশগুৰি যাম। তো মোৰ আৰু 4 মিনিটত মই পাই যাম মোৰ গন্তব্যস্থলী। তো বলক, ইয়াত দেখা পাইছে ন এতিয়া কিমান চাইকেল, কিমান গাড়ী আৰু এইবিলাক স্কুটাৰ। তো এয়াই আৰু অলপমান বস্তুবিলাক বেলেগ আমাতকৈ, বাট এয়াই আৰু। তো ইয়াক ক্ৰছ কৰিব লাগে, মোৰ দেৰি হ'ব নহ'লে। তো কথাটো এনেকুৱা, এতিয়া মই ভিডিঅ'টো আৰু শেষ কৰিম। আপোনালোকে সকলোৱে ভালকৈ থাকক, আৰু বাৰে বাৰে কোৱাৰ নিচিনাকৈ শেষত আকৌ এবাৰ কৈছোঁ, আমি ভালকৈ ট্ৰেফিকবিলাক নিয়মবিলাক অলপমান জানিব চেষ্টা কৰি, নিয়মবিলাক অলপ মানি লৈ পেলাই নিজৰ লগতে আনকো ভালকৈ ৰাখোঁ, যাতে এক্সিডেণ্ট বা এইবিলাকৰ পৰা যাতে আমি হাত সাৰি থাকিব পাৰোঁ। সেইটো আমি চেষ্টা কৰাটো সকলোৰে কাৰণে
ভাল হ'ব গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মই এনেকুৱা ভিডিঅ' বনাই থাকিম মোৰ পেজত আপলোড দি থাকিম গতিকে যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'বিলাক চাইছে তেতিয়াহ'লে পেজখন এটা লাইক কৰি দিব আৰু ফ'ল' কৰি দিব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকিম সেইবিলাক ভিডিঅ' আপোনালোকে পাই থাকিব আৰু ধন্যবাদ আপোনালোকে ভিডিঅ'বিলাক চাই থকাৰ কাৰণে আৰু ভিডিঅ'বিলাক পাৰিলে শ্বেয়াৰো কৰি দিব যদি ভাল পায় আৰু কাৰণ বেছি মানুহে চালে ভাল লাগে সাধাৰণতে বেছি মানুহে চালে বোলে যে ভিডিঅ' ভাল হ'ব বা বনাম বা নবনাম তেনেকুৱা কোনো কথা নাই নাম্বাৰ মেটাৰ নকৰে বা তথাপিতো অলপ বেছি মানুহে চালে অলপ কষ্টবিলাক সাৰ্থক হ'ব যেন লাগে বাট এনিৱেজ যোনে যোনে এতিয়ালৈকে ভিডিঅ' চাইছে আশা কৰোঁ ভাল পাইছে যদি কিবা কমেণ্ট থাকে তলত কমেণ্ট কৰি পেলাই জনাব আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ মই আহিছোঁ আজি মোৰ নাইট শ্বিফ্ট আছে কাৰণ মই পাৰ্ট টাইম কাম কৰোঁ ইয়াতে তো মোৰ অফিচটো অলপমান আগত পাব হ'লে এনেকুৱা বিল্ডিং এটা মজা লাগে অফিচত গৈ পেলাই বাৰু ঠিক আছে পিছত লগ পাম মই গন্তব্যস্থান